আমি এটা নতুন কাম হাতত ল'ব খুজিছোঁ, সেইটো হ'ল প্ৰজেক্ট সদ্ভাৱনা। হাজাৰ হাজাৰ ফাইল আমাৰ সন্মুখত আছে। তাৰমানে সেই হাজাৰ হাজাৰ মানুহৰ সুখ দুখ বেদনা এই ফাইলবিলাকৰ মাজত আবদ্ধ হৈ আছে আৰু বছৰে বছৰে এইটো আবদ্ধ হৈ আছে। কোনেও এই কথাবিলাক চিন্তা কৰা নাই। দিৱালীৰ পিছতে টেণ্টেটিভলি আমি এটা দিন ঠিক কৰি লৈছোঁ, 10 তাৰিখ দিনটো হয়তো আগপিছ হ'ব পাৰে। আমি কৰিব খুজিছোঁ কি যে দুটা পোৰ্টেল আমি মুকলি কৰিম, আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল পোৰ্টেল আৰু আমি কেইদিনমান আগতে যিটো RTPRS পোৰ্টেল চিটিজেন গ্ৰিভেন্সেছৰ পোৰ্টেল আমি আৰম্ভ কৰিছিলোঁ। দুইটা পোৰ্টেল আমাৰ এক্টিভ থাকিব। তাৰ উপৰিও বিভিন্ন ৰেভিনিউ অফিচ DC অফিচত আমি ফেচিলিটেশ্যন চেণ্টাৰ বনাইছোঁ আৰু নহ'লে আমাৰ ছেক্ৰেটেৰিয়েটৰ বাহিৰতো আমাৰ মানুহ বহি থাকিব, ৰাইজে আহি ফাইল নম্বৰটো দি থৈ যাব। 2021 চনৰ 10 মেৰ আগত আমাৰ সচিবালয়ত যিমান ফাইল পেণ্ডিং হৈ আছে এই গোটেই ফাইলবিলাকৰ ফাইল নম্বৰবিলাক আৰু ছাবজেক্টটো, আৰু কোনোবাই যদি ফাইল নম্বৰ নাজানে যি চৰকাৰী নথিৰ নম্বৰ তেওঁলোকৰ লগত আছে আৰু চৰকাৰী নথিখনৰ স্কেন কপি আমি ফাইল ট্ৰেক কৰিম আৰু আমি চেষ্টা কৰিম এই গোটেই ফাইলবিলাক 10 মেৰ ভিতৰত আমি ডিছপ'জ কৰি দিম। আৰু ডিউৰিং দিছ প্ৰচেছ আমি গম পাম যে ছেক্ৰেটেৰিয়েটত কিহৰ বাবে মানুহ আহে এণ্ড হাউ টু প্লাগ দেম। গতিকে এই কামটো যেতিয়া আমি কৰিম আপ টু 10 মে, তেতিয়া আমাৰ মনত ফেয়াৰলি আইডিয়া হৈ যাব যে কিয় আহে কাগজপত্ৰ। আৰু মই ভাবোঁ যে সদ্ভাৱনা যদি আমি 10 মেৰ ভিতৰত কৰিব পাৰোঁ, then next 4 years governance will be very, very easy. And we will be able to focus our time in central sector schemes, touring district, meeting people, so things can be changed a lot. This project Sadbhavana will be a unique experience in our state. After disposing all these things, probably Secretariat will be able to migrate to new e-office system very, very easily.